এই জীৱনটো দুদিনীয়া কিন্তু বৰ জটিল পোৱা নোপোৱাৰ বহুতো আশা ভৰসা কৰি এই জীৱনটো ৰংখিনি হেৰাই যাব নিদি অসফলতাবোৰতো জীৱনটো উদযাপন কৰিব লাগে জুবিন দায়ো গীতত কৈছে এই মায়াৰ ধৰাত দুদিন মাথো থাকিবা তুমি এই মায়াৰ ধৰাত দুদিন মাথো থাকিবা তুমি ইমান কষ্ট কৰিলোঁ তোৰ লগত তাৰ ফলত কি দিলি বৃহৎ এটা শূন্য কিয় ইমান বেয়া হ'ল নিজেই নাজানো হ'ব দিয়া আৰু এবাৰ দিম পৰীক্ষা বাৰে বাৰে দি থাকিবি বাৰে বাৰে বেয়া হৈ থাকিব পইচাবোৰ কি গছত লাগিছে নেকি এতিয়া মানুহক মুখখন দেখাম কেনেকৈ পৰীক্ষা বেয়া হ'ব পাৰে কাৰোবাৰ সেইবুলি আৰু সন্মান হানি হ'বনে আকৌ এবাৰ দিম বুলি ক'লোৱেইচোন ভালদৰে চুপ বৰ বৰ কথা ক'ব আহিছ মাৰক ফলাব নালাগে দে পঢ়া শুনা কৰি এইবাৰ বাপে আৰু মই কথা এটা ভাবিছোঁ ফাইনেল হ'লে জনাই আছোঁ তোক ৰিজাল্ট দিছে কিমান পালোঁ হে 55 কি কোৱা গৈছোঁ অ' মইতো ফেইল হ'ম বুলি ভাবিছিলোঁ 55 কি হ'ল আৰু অঁ যাই আছোঁ য়েছ আপনি তোর কি হস ইমান এটা কি বইছে নাই এ সাইড বল সাইড বল না কথা পাতিম come on এই আই যা দেখ তেরিকা চলি হাত ব রোহিত ব শিবম বই যা নাকান দিবি ও হো রোহিত কি হল কিয় কান্দিছ তই খেলবে মই ফেল হবে কি কবে কোনাই পিছে তই কিয় কান্দিছ শিবম মাত্র 5% লাগিছিল 5% 5% 90 এর কারণে কি কিয় মারলি বে কি ননসেন্স বে ই ফেল কৰি কান্দি তই 85 পাই কান্দি আছ হে তই কিমান পালি আবে 55 ব্ৰো 55 তই পাস কৰিছ obviously
ইছ ইছ এ হে উঠ 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 কান্দি লাভ নাই অলপ ওলাই যা বল বল এ হে 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 কেমন মাইন উঠ উঠ অলপ ওলাই যায় পুৰা বল শুন হাই ছেকেণ্ডেৰীটো গ'ল তো বাদ দে আৰু তই 1 বছৰ পঢ়ৰ আৰু কিবা কৰি কিন্তু মই 90 আশা কৰিম আবে চুপ বে ঐ সেইটো মিণ্টু নহয় জানো বেয়া ফূৰ্তিচোন মিণ্টু হে উঠিয়া বাহ বেলেগ ফূৰ্তিচোন ইয়াৰ ইয়াৰ বাৰ ৰিজাল্ট কি হ'ল বলচোন সুধি আহোঁ কিমান পালা মিণ্টু ফাটাফাটি পাৰ্চেণ্টেজ কিমান পালা 31 কি 31% পাই তুমি ইমান সুখী তই কিমান পাইছ মই 85 পালো 85 তাৰপিছতো দুখী আত্মা চালা তই ইমান সুখী আছ কিয় মই ভাবাই নাছিলো 31 পাম বুলি সুখী হ'ব জানো চবতে সুখী হয় ঐ সুমন ঠিকে আছে ঠিক আছে ঠিক আছে ব'ল ঘৰত যা ব'ল দে লগ পাম দে কিবা খাবি পাৰ্টি দি আছো পাছ কৰিছো ব'ল ব'ল পাৰ্টি নাখালে যাব দিম তহঁতক মই নাই নাই খালি দিছো কিমান খোৱাবি কি খোৱাবি তই কি খাবি তহঁতে ইছা এইফালে শুনচোন কি হ'ল মা তোক কথা এটা ক'বলৈহে মাতিছোঁ কি কথা পৰীক্ষাটো আকৌ এবাৰ দিব দিবা নেকি পঢ়াৰ কথা বাদ দে এতিয়া বিয়াৰ কথা ভাব বিয়া কিহৰ বিয়া কাৰ বিয়া তোৰ বিয়াৰ বাবে ল'ৰা এজন চাব মাহী নহয় মই বিয়া চিয়া আৰু মোৰ বয়সনো কিমান হৈছে পৰীক্ষা বেয়া হ'ল বুলিয়ে বিয়া দিবা নেকি আকৌ এবাৰ ভালকৈ দিম বুলি ক'লোৱেচোন বয়স ৰৈ নাথাকে ছোৱালী মানুহৰ অলপ বয়স হ'লে ল'ৰা পোৱা টান নহয় মই বিয়া মোৰ সপোনবোৰ পূৰা নোহোৱালৈকে নহ'ব এইবোৰ চৰু খুটি ভাত বনোৱা মানুহ মই নহয় যি কৈছোঁ শুনিবই লাগিব মোৰ বিয়াৰ বাবে তোমালোকে ইমান উঠি পৰি কিয় লাগিছা মোৰ কৰিবলগীয়া কামখিনি সম্পূৰ্ণ হ'লেহে বিয়াত বহিম এইবোৰ মই একো নাজানো মোৰ এক কথা মই তোক বিয়াত দিম বুলি কৈছোঁ দিমেই তেন্তে ময়ো জীয়াই নাথাকোঁ আধৰুৱা সপোনবিলাক লৈ আজিয়ে নিজকে শেষ কৰি পেলাম এই সঁচাকৈ ক'ৰবাত গুচি গ'ল নেকি এবাৰ দিয়া পৰীক্ষা ফূৰ্তিতে খোৱালো আৰু পাৰ্টিটো বঢ়িয়া যাওঁ দিয়া তেন্তে কালি লগ পাম এ ৰ'বা তোমাৰ ঘৰত যা বোলা যাওঁ নেকি ব'লা হে ঐ লিকু ভালকে পঢ়িবি তই এই সুমন এইটো হেৰি ইছাৰ মাক নহয়নে এই কিবা হ'ল এনেকৈ বিচাৰি আছে যে কিবা কিবা হ'ল ব'লো চাই বলচোন বল চাই আহোঁ কিবা হ'ল আকৌ এই দৌৰ দৌৰ সোনকালে বল আন্টি কি হ'ল আন্টি কওকচোন ক'ত বা গ'ল গম পোৱা নাই পৰীক্ষাতে বেয়া কৰিলে মই অলপ মানে কিবা ক'লোঁ তাৰ কাৰণে ওলাই গৈছোঁ হয় নেকি কেতিয়া ওলাই গৈছে অলপ দিন হ'ল আমি যাব লাগে চাবলৈ আন্টি আপুনি ঘৰত যাওক আপুনি ঘৰত যাওক জানি কৈছে আপুনি যাওক আন্টি আপুনি চিন্তা কৰিব আপুনি চিন্তা কৰিব আমি তাক চাই ঘৰত যাওক লিকু আমি বিচাৰি আনিম যাওঁ ক'ত যাব পাৰিব তাকেইতো ইমানে চাই আছোঁ কোনোবাই দেখিলেই ব'লা 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 লিকু চলি আহ এই বল বলচোন আবে ৰ বে ক'ত যাব পাৰে বে ঐ ৰাজ ৰাজ কচোন সেই দেখা পাইছিল নেকি নাই দেখা কিয় আবে দে হ'ব দে হ'ব যা কি হৈছে মানে তোক কৈ আছোঁ পিছত দে হ'ব দে কবিছো না এই ব'লা বাবা কৰিব আবে ঐ ক'ত যোৱা তহঁতে ৰাগা আবে এইফালে খবৰ ওলাইছে খং কৰি কিনে তই দেখিছ নেকি তাৰ কালাপাৰৰ ফালে গৈছে কি কালা বাহাৰ তই তাইক আগতে কিয় নৰখালি গৈ জানো তাই ফালে কিয় গৈছে এনে মোৰ খাব যাব টাইম আছে তাই দে চা পাগল চালা আবে এতিয়া কালা পাহাৰ গ'ল বে বল টেক লৈ আহোঁ ইমান ভয় নাযায় নাযাওঁ এই মই থাকোঁ ৰজা ভয় কৰা বল 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 এই ৰ সুমন পুলিচক ফোন মাৰা ভাল হ'ব আবে পাগল হৈছ নেকি পুলিচক মাতিবি আমি আনিব যাম বল না
নাযাওঁ মোৰ ভয় লাগে কি মক্কেল বে তাই আমাৰ সৰুৰে ফ্ৰেণ্ড তাই অকলে আছে মই থাকোঁতে য'তে ভয় কৰা ব'ল 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 তই যাবি মোৰ লগত যাম নেকি কিয় নাযাম তই যাবিনে নাযাওঁ ভয় লাগে মই অকলে যাম কিন্তু এই ময়ো যাম তই যাবি না গোটেইকেইটা পলাল মই ইয়াৰ লগত যাই কি কৰিম সেই ময়ো যাওঁ বাদ দে ইহঁতে তাইক বিচাৰি পালেনে নাইবা এতিয়া মই কি কৰোঁ কাক ফোন কৰোঁ দেউতাকো নাই ঘৰত সুমন দাতে অকলে গ'ল বোলা আমিও যাওঁ ভয় লাগে বাদ দিয়া বাদ দিয়া ৰোহিত কোৱা একবাৰ ভাবি চাবা নেকি এই ভাবিব লগা একো নাই আৰু ব'লা আৰু মই একো এটা আনাও নাই আজি ৰ'ব ৰ'ব মোৰ এটা মেচ আছে চাগে ঐ আছে ঐ এইটো শিৱম নহয়নে অঁ হয় তই কিবা ভাবিছ নেকি ভাবিবলগীয়া কি আছে সি অকলে গ'ল তাকে ভাবিলোঁ দুয়োটাই যাওঁ তাকে আমাৰ লগতে একেলগে ব'লা আমাৰ হাতততো একো নাই মেচৰ হাতীকেইটাকে লোৱা পিছত কামত আহিব পাৰে কিবা তেন্তে এই তই লোৱা বোলো তুমি লোৱা এইটো মোকে দি দিয়া লোৱা এই ব'লা ব'লা তেন্তে ঠিক আছে কেছটো কি হ'ল বে মোৰ ফোন আবে তহঁত ক'ৰ পৰা আহিলি আকৌ এই তোক অকলে এৰি থৈ যাব ভাল নালাগে আমাৰ ব'ল একেলগে যাওঁ অঁ ইছাটো আমাৰো বন্ধু হয় এতিয়া গম পাইছ আবে চক খাই উঠিছোঁ ব'ল 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 চাবি দেই দেখো ইমান আন্ধাৰ মোৰ ভয় লাগি আছে ৰখ আমাক পোহৰ লাগিব মিণ্টু অলপ খৰি যোগাৰ কৰ সেই মই অকলে নাযাওঁ ইয়াক লৈ যাওঁ লগত যা সেই দেখো সোনকালে যা মেচটো আছে অলপ খৰি পালে জুই ল'ব লাগিব ন বুৰ্চি পিনে যাওঁ ঐ সুমন তাইক পোৱা নাই ৰে কতো সুমন মোক ধৰি থাকা এই নাযাবা এই ৰোহিত ইয়াক ধৰচোন ইহঁতৰ পৰা পালে নাই জুইটো বলচোন বল বল আগুৱাই যাওঁ অকণমান বল ইমান দেৰি হ'ল যে ইহঁতৰ সেইটোৱেতো ঐ সুমন তই আহিছে ভাবি ইমান দেৰিকৈ কৰিলি এই একদম বনাই আনিছোঁ মই পাৰফেক্ট ঐ মেচ দে बोल भाई जय हनुमान गण सागर जे कपिल गोच तभी नहीं की बाकी नहीं पाले अब बोल हरि बोल बोल আকৌ নাই একেলগে থাক হাতে দিবি দেই বাচাবা প্ৰভু আজি প্ৰভু ঐ তোৰে চবখিনি চাই থাক তাই ক'ত আছে আমাৰ ঠাই আছে আজি অকল ঐ সেইটো কোন কি এইটো মোৰ বহুত ভয় লাগি আছে ইচ্ছা চাগে ৰখ ইচ্ছা ঐ ইচ্ছা তইনে ঐ ইচ্ছা ঐ সিপিনে এইটো ইচ্ছা ঐ তই কিয় আহিছ তই অকলে তহঁতে কিয় আহিছ বে গুচি যায় ইয়াৰ পৰা তোৰ হৈছে কি তেনে আণ্টি গোটেই তোক বিচাৰি আছে ঘৰ বল নাযাওঁ মই যা তহঁতি লিখো এইডাল লচোন ইচ্ছা তোৰ কি হৈছে কচোন
মই পৰীক্ষাত ফেইল কৰিলোঁ, সেইকাৰণে ঘৰত বিয়া দিয়াৰ কথা কৈছে। তহঁতে কচোন, মোৰ কি সপোন নাই? হ'ব দে, তইও ফেইল কৰিছ, ময়ো ফেইল কৰিছোঁ। বল বল এতিয়া ঘৰত বল। বল বল এতিয়া। নাযাওঁ মই, যা তহঁতি। ঈশা, আমি এনেই ভয়ানক জেগাটো থাকিব অহা নাই, বলচোন তই ইয়াৰ পৰা। শুন ঈশা, আমি আণ্টিক বুজাম, তই বলচোন আমাৰ লগত। বুজামতো, মাৰক এনেকুৱা পাঠ পঢ়াম নহয় আমি। মাৰে বাদ দে, 14 গোষ্ঠীও বুজিব লাগিব। তই মই বিশ্বাস কৰ ন? আমি তোৰ ফ্ৰেণ্ড ন? তই হাত ধৰ, বল আমাৰ লগত, আমি বুজাম আণ্টিক, বল। তই হাৰকে মানিছ, আমি আছোঁ তোৰ লগত। তোমালোক এক পালানে বিচাৰি? তই ক'ত গৈছিলি? মই কি বেয়া কথাটো ক'লো, তই মোক এৰি গুচি গলি। বচোন ইয়াতে, তই ক'ত গৈছিলি? তই মোক এৰি কিয় গুচি গৈছিল? তোক মই ইমান বেয়া কথা কি কৈছিলো? ক'ত পালাগে? তাইক আমি কালা পাহাৰ পালোঁ আণ্টি। কি? তই কালা পাহাৰলৈ গৈছিলি? ইমান ভয়ানক বেয়া জেগা সেইডোখৰ, তই তালৈ কিয় গৈছিলি মাজনী? কিয় গৈছিলি তই তালৈ? আৰু কোনোবা আছিল নে লগত? অকলে তালৈ তই কিয় গৈছিলি মাজনী? হ'ব, নাকান্দিব আণ্টি, নাকান্দিব, বহক। চাওক আণ্টি, তাই আমাক ক'লে সকলোবোৰ। তাইৰ পৰীক্ষা ভাল হোৱা নাই, মোৰো ভাল হোৱা নাই, ইটো ফেলে মাৰিছে, তথাপিও আমি হাৰি যোৱা নাই। সামান্য এখন মাৰ্কশ্বিটত কম নম্বৰ পোৱাৰ কাৰণে তাইক আপুনি বিয়া দিব কিয় কৈছে? কিয় আণ্টি? নহ'লে কি কৰিম? ছোৱালীৰ বয়সটোতো ৰৈ নাথাকে। ছোৱালীৰ বয়স হ'লে কোনে বিয়া পাতিব? সমাজে কি ক'ব কোৱাচোন? চাওক আণ্টি, সমাজৰ কথা ভাবি থাকিলে আপুনি জীয়াব নোৱাৰিব। তাই আপোনাৰ ছোৱালী, তাইক আপুনিয়ে চাব লাগিব। আণ্টি, আপোনাক বুজাব পৰা জ্ঞান নাই যদিও দুটা কথা কওঁ, আপুনি বেয়া নাপাব। আপুনি যেতিয়া সলনি হ'ব তেতিয়াই সমাজখন সলনি হ'ব। আপুনি যেতিয়ালৈ ভাবিব ছোৱালীজনীৰ সপোনবোৰ পূৰণ হওক, তেতিয়াহে আনে ভাবিব। সেইকাৰণে আপুনি প্ৰথমে সলনি হওক, তেতিয়া সমাজ নিজে নিজে সলনি হ'ব। আণ্টি, তাইৰ বন্ধু বুলি এটা ৰিকুৱেষ্ট কৰোঁ, তাইক আকৌ এবাৰ পঢ়িব সুযোগ দিয়ক, আকৌ এবাৰ ট্ৰাই কৰিব দিয়ক। বিয়াৰ কাৰণে বহুত টাইম আছে আণ্টি, আপুনি কিমান চিন্তা কৰিছে? উঠা বাবা। এনেও সৰি তাইক জবৰদস্তি বিয়া দি কি লাভ হ'ব যদি তাই সুখী নহয়? বৰ ডাঙৰ ভুল কৰি পেলালোঁ। আগতে এইবিলাক কথা ভবা হ'লে এনেকৈ কেতিয়াও নহ'লে হয়। তোমালোক ইমান সৰু হৈও মোৰ চকু আজি মোকলাই দিলা। তোমালোকে ছোৱালীজনীক বচোৱাৰ বাবে তোমালোকক মই কিদৰে ধন্যবাদ জনাম। নালাগে আণ্টি, আপুনি যে বুজিলে সেয়ে আমাৰ বাবে যথেষ্ট। আৰু সেয়া আমাৰ দায়িত্ব তাইৰ বন্ধু হিচাপে। চা, তই মোক ভুল নবুজিবি, পৰীক্ষাটো আকৌ এবাৰ দিবি। বিয়া তোৰ মতে হ'ব দে। একো হয় মা, ময়ো তোমাক চৰি কৈছোঁ। মই এনেকৈ ওলাই যাব নালাগিছিল ঘৰৰ পৰা। হ'ব দে আণ্টি, নাকান্দিব, যি হ'ল হৈ গ'ল। আণ্টি, কিবা খাব আছে নেকি? ভোক লাগিছে।
ज्यादा है यहाँ